ছালৰ যত্নৰ বাবে সময়ৰ অভাৱ হৈছে নেকি আপোনাৰ? আপুনিও সময়ৰ অভাৱত ল'ব পৰা নাই নেকি ছালৰ যত্ন? গৰম দিনত ছালখনৰ কেনেকৈ যত্ন ল'ব আপুনি? কেনেকৈ উজ্জ্বলতা বৃদ্ধি কৰিব আপোনাৰ ছালখনৰ? মানি চলক এইকেইটা টিপছ। আপোনাৰো ছাল হৈ পৰিব অধিক উজ্জ্বল। ছালৰ মৌলিক যত্ন আৰু সুস্থ জীৱনশৈলীৰ পছন্দই আগতীয়াকৈ বয়স বৃদ্ধি আৰু অন্যান্য ছালৰ সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে। সেইবাবে আমি আমাৰ ছালখনৰ অধিক যত্ন লোৱাৰ প্ৰয়োজন। ছালৰ যত্ন লোৱাৰ অন্যতম গুৰুত্বপূৰ্ণ উপায় হ'ল ছালখন ৰ'দৰ পৰা ৰক্ষা কৰা। আজীৱন ৰ'দত থাকিলে বলিৰেখা, বয়সৰ দাগ আৰু অন্যান্য ছালৰ সমস্যা দেখা দিব পাৰে। ইয়াৰ উপৰিও ই ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। ছানস্ক্ৰীন ব্যৱহাৰ কৰক। ছানস্ক্ৰীন ব্যৱহাৰ কৰক। ছানস্ক্ৰীন ব্যৱহাৰ কৰি আপুনি আপোনাৰ ছালখন সুন্দৰ কৰি ৰাখিব পাৰে। ছাঁ বিচাৰিব। ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত ৰ'দৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। তেতিয়াই সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি আটাইতকৈ বেছি প্ৰবল হয়। সুৰক্ষামূলক কাপোৰ পিন্ধক। টানকৈ বোৱা দীঘল হাতৰ শ্বাৰ্ট, দীঘল পেণ্ট পৰিধান কৰি ছালখন ঢাকি ৰাখক। ধূমপান নকৰিব। ধূমপানে ছালখন বয়সীয়াল যেন কৰি তোলে আৰু লগতে বলিৰেখা গঠনত ভূমিকা পালন কৰে। ধূমপানে ছালৰ আটাইতকৈ বাহিৰৰ তৰপবোৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তবাহী নলীবোৰ সংকুচিত কৰি পেলায়। ইয়াৰ ফলত তেজৰ সোঁত কমি যায় আৰু ছালখন নিস্তেজ হৈ পৰে। ইয়াৰ উপৰিও ই ছালৰ অক্সিজেন আৰু ছালৰ স্বাস্থ্যৰ বাবে মূল পুষ্টিকৰ উপাদানসমূহ হ্ৰাস কৰে। গা ধোৱাৰ সময় সীমিত কৰক। কিছুমান বিশেষজ্ঞই কয় যে এটা সময়ত 5 মিনিটতকৈ বেছি গা ধোৱাটো আদৰ্শ। গা ধোৱাৰ সময় সীমিত কৰক আৰু ছালখন ভালে ৰাখক। মজবুত চাবোন ব্যৱহাৰ নকৰিব। শক্তিশালী চাবোনে ছালৰ পৰা তেল আঁতৰাই পেলোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পৰিৱৰ্তে মৃদু ক্লিনজাৰ ব্যৱহাৰ কৰক আপুনি। পানী বেছিকৈ খাব লাগে। পানী আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। বেছিকৈ পানী খালে ছাল ভালে থাকে। শৰীৰত পানীৰ পৰিমাণ হ্ৰাস হ'লে বিভিন্ন সমস্যাই দেখা দিয়ে। গতিকে পানীৰ পৰিমাণ বৃদ্ধি কৰক। এনেদৰে গৰম দিনত এইকেইটা টিপছ মানি চলক আপুনি আপোনাৰ ছালখন আৰু অধিক সুন্দৰ আৰু সতেজ কৰি ৰাখক। নিউজ ডেস্ক ৰিপোৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।